प्लास्टिक बन्द जागोनखौ खोनानानै फालांगिरिफ्रा खुद्रिखांनाय फोरमायदों। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय मायंपारा गुदुलि बाजारनि गलादारफोरा प्लास्टिकआ बन्द जागोन होनना बुंनायाव दुखु फोरमायदों दि जुदि प्लास्टिकआ बन्द जामारोब्ला मुवा बेसाद फाननायाव मायाव सोनानै हरगोन बेखौ सिन्था खालामदों आरो बन्द जायोब्ला फारसेथिं सुबिदा आरो गुबुन फारसेथिं उसुबिदाबो दं होनना। मानोना बाजाराव फैब्ला गासै सुबुङानो मना लानानै फैया, बेनिखायनो गलादारफोरनो प्लास्टिकनि गोनांथि जायो आरो गुबुन फारसेथिं प्लास्टिक बन्द जायोब्ला आबहावाया गुबुंले जानायनिफ्राय रैखाथि मोनगोन। मानोना सुबुंफोरा प्लास्टिकखौ मोजाङै बाहायनो रोङैयाव एबा जेराव मेराव गारलाबायनानै दोनो। नाथाय प्लास्टिकआ मोनसे सेवनो रोङै बेसाद, बेनिखायनो सोरगिदिं थानाय दंग जाम्फैफोरा गोथेनानै दैबाना जानाय नुनो मोननाय जादों। बेनिखायनो प्लास्टिकखौ बाहायखांनायनि उनावहाय सावगारनांगौ आरो बुंबावदों दि जुदि प्लास्टिकखौ बन्द खालामनोब्ला प्लास्टिक बानायग्रा इन्डास्ट्रिखौ बन्द खालामग्रोनांगोन। प्लास्टिक बाहायग्राया अब्लासो बन्द जागोन आरो लोगोसे बुंबावदों दि प्लास्टिकनि सोलायै माबा मोनसे सुबिदा खालामना होनांगोन मुवा बेसाद सोनो थाखाय, अब्लासो गलादारफोरनि सुबिदा जागोन। বন্ধ আমি কিহত বেচিম? চৰকাৰ ব্যৱস্থা কৰিলে দিব লাগিব আমাক, নহ'লে কিহত বেচিম? আমিতো বিকিব নোৱাৰোঁ তেতিয়াহ'লে। আমাৰতো বিকিব লাগিব না, নহ'লে চৰকাৰে আমাক খাব দিয়ক, আমি নিবিকাওঁ, নহয় কিয় বিকাম আমি? কেনেকৈ এতিয়া চৰকাৰে ব্যৱস্থা কৰি দিব লাগিব কাষ্টমাৰক, নহ'লে আমাক সুবিধা দিব লাগিব, তেতিয়া আমি মাছটো দিব পাৰিম আমি, নহ'লে দিব নোৱাৰিম না। তেতিয়া আমাৰ দোকান মানে বন্ধ হ'ব প্লাষ্টিক নহ'লে। সিহঁতৰ দোকানী মানুহতো কাষ্টমাৰটো লৈ নাহে না, কিবা মোনা ফাচা লৈ নাহে না, লৈ আহে না, লৈতো নাহে, আমি দিব লাগিব, কিহত দিম আমি তেতিয়াহ'লে? আমাৰতো অসুবিধা, আমি অসুবিধা কৈ আছোঁ আৰু আমাৰ অসুবিধা প্লাষ্টিক নহ'লে দোকানে বন্ধ হৈ যাব, কিহত দিম আমি? চৰকাৰে আমাক সুবিধা দিব লাগিব, যিকোনো দিব লাগিব ব্যৱস্থা, পেপাৰত দিয়ক, যিকোনো সুবিধা দিব লাগিব আমাক, সুবিধা দিলেহে আমি কৰিব পাৰিম দোকানখিনি। কেনেকৈ এতিয়া দিবই নোৱাৰোঁ, অসুবিধা হৈ গৈছে আমাৰ, কেনেকৈ দিম? আমি বেচাব নোৱাৰোঁ, কাষ্টমাৰ নলয়। কাষ্টমাৰ আমাক কয় আমি ঘৰৰ পৰা মনা লৈ আহিব নেকি? আগতে এনেকুৱা নাছিল না, কাষ্টমাৰ কয় আৰু আমাক বেলেগ ঘৰত বন্ধ হৈছে, আমাৰ আগৰ পৰা জনাই দিব লাগিব, তেতিয়া আমি ব্যৱস্থা কৰি লৈ। চৰকাৰে জনাই দিলেও অকস্মাত জনাই নহ'ব, সিহঁতৰ ব্যৱস্থা কৰিহে জনাই দিব লাগিব। সিহঁততো ব্যৱস্থা কৰা নাই, কয় ব্যৱস্থা কৰিছে চৰকাৰে ব্যৱস্থা কৰিহে জনাব লাগিব। এইটো দিল্লী অৱশ্যে সেই কোম্পানী বন্ধ কৰিলে আগতে ব্যৱস্থা কৰি দিব লাগিব, পাব্লিকক সুবিধা পালে তেতিয়া কৰিব। আজি চৰকাৰে এইটো বন্ধ কৰিব, কালি পাব্লিক মানি কৰিব, এইটো কথা হ'ল নেকি? যুক্তি হ'ল নেকি? সিহঁতৰ চৰকাৰ মানে সিহঁতৰ চব আছে, আমাৰতো একো নাই, তাৰপৰা আমি কি নাখাই মৰিব লাগে নেকি চৰকাৰৰ কথা মতে? নুপুৰে সেইটো ব্যৱস্থা কৰি দিব লাগিব, নুপুৰে ক'ত থ'ব লাগে, পুতব লাগে, চৰকাৰে ব্যৱস্থা কৰি দিব লাগিব। নুপুৰে যদি ব্যৱস্থা কৰি দিব লাগিব, টেংকি বনাই দিয়ক চৰকাৰে, টেংকি থ'ব লাগিব দিয়ক, টেংকি থৈ দিয়া, সেইটো টেংকি থ'ব লাগিব দিয়ক চৰকাৰে। আমাৰ একো অসুবিধা নাই আৰু অসুবিধাও আছে। কেনেকুৱা আমি যেতিয়া বিজনেছ কৰোঁ, বিজনেছ কৰিলে আমাৰ এতিয়া প্লাষ্টিকটো নহ'লে আমাৰ কাষ্টমাৰে নিয়াৰ কাৰণে অসুবিধা পায়, টান পায়। আৰু আমাক বন্ধ কৰিব দিলে কি হ'ব? ৰাইজক বন্ধ কৰিব দিব লাগিব আৰু তাৰপিছত কোম্পানী য'ত কোম্পানীত প্লাষ্টিক তৈয়াৰ হৈ আছে তাতে বন্ধ কৰিব লাগিব। আমাৰ এতিয়া পাব্লিকক বন্ধ কৰিব দি কি লাভ আছে? যিটো নেকি আমাক ব্যৱসায় সন্থা, ব্যৱসায় যদি বন্ধ কৰবাৰ কয়, বন্ধ কৰিব গ'লে আমাৰতো এইটো আমি বন্ধ কৰিব নোৱাৰোঁ। এইটো যদি ইণ্ডাষ্ট্ৰিকত বনাই আছে, চৰকাৰে অহাই বনাব দিছে আৰু অহাই কি কৰিছে? পাব্লিকো কৈছে এইটো প্লাষ্টিক বন্ধ হ'ব লাগে, অহাই ঘোচ ল'ব, কাৰোবাৰে টকা লৈ ল'ব কোম্পানীৰ পৰা, নি সিহঁতক প্লাষ্টিক বনাব দিব। তে এইটো চৰকাৰৰ দোষ না? চৰকাৰে এইটো ইণ্ডাষ্ট্ৰিটো বন্ধ কৰিব লাগিব। আমাক বন্ধ কৰি কি লাভ আছে? আমাকতো আমাৰ অসুবিধাও হয় আৰু সুবিধাও হয়, ভালে হয়। আমাৰ প্লাষ্টিকটো নহ'লে আমাক কিমান পৰিৱেশ বেয়া হৈ যাই আছে, ধ্বংস হৈ আছে। এই নালা নৰ্দমা এইগিলা চব প্লাষ্টিক পেলাই দি মানুহে পাব্লিকে বেয়া কৰি দিলে এইগিলা কৃত্ৰিম বানপানী হৈ আছে, কিছুমান এইগিলাৰ কাৰণে হয়, কিন্তু এইটো হয়। কিন্তু আমাৰ বিজনেছ কৰাৰ সময় অসুবিধা হয় আমাৰ, কিয়? মানুহ পাব্লিকে কোনোবা আগৰ পৰা এথান বহুত দিন হ'ল প্লাষ্টিক মানুহ নি অভ্যাস হৈ গৈছে। এতিয়া প্লাষ্টিক নহ'লে, পলিথিন নহ'লে মানুহ কোনো বস্তু নিব নোখোজে। এটা মই জিকা যদি বেচোঁ, জিকা বেচিলেও পলিথিন বিচাৰে। ক'বাই কেৰেলা বিক্ৰী কৰে, ভাত কেৰেলা, তাকো পলিথিন বিচাৰে। মই পাতা শাক আনি বিক্ৰী কৰোঁ, পাতা শাক বেচাতেও পলিথিন লগা হয়। মানুহ পলিথিন নহ'লে একো বস্তু নলয়ে। তো মানুহৰ ইমান অসুবিধা কৰি দিছে, তাৰ কি ক'ম? বিশেষ আৰু কি ক'ব লগা? মানুহে নুপুৰে, এই নুপুৰি মানুহক কি কৰে? মানুহে পেলাই দিয়ে, নালা নৰ্দমাই পেলাই দিয়ে। তাৰপিছত ইটো খালী নহয়, যিটো নেকি এই যে চিপছৰ পেকেটগিলা আছে, এই পেকেটগিলাটো আৰু এইটো অমৰ হয়, সেইটো আৰু বেছি বেয়া। সেইটো 50 বছৰলৈকে নুপুৰিব, পচি নাযায় সেইটো। সেনেকুৱা কথা। আৰু ইণ্ডাষ্ট্ৰিক যদি বন্ধ নকৰিলে এইটো চলি থাকোঁ। তে চলি থাকিলে কি টাকা দিব, হয় টাকা ঘোচ ল'ব, ঘোচ লৈ মানুহক টাকা দি মানুহক তাহাক চলাব দিব, বনাব দিব। বনাবা দিলে কি লাভটো হ'ল? পাব্লিকক हाराशास्ति দিয়া হ'ল। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पॉइन्ट।
जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेयर पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेयर पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101536360 70020261133 9101536360